সো এইখন হৈছে নতুন Hyundai Verna যিখন Hyundai নতুনকৈ লঞ্চ কৰিছে আৰু ফ্ৰণ্ট চাইডটো দেখিবলৈ বহুত ষ্টাইলিছ সেইখনক Hyundai নাম দিছে ফিউচাৰিষ্টিক এণ্ড ফেৰচিয়াছ এইটো হৈছে দ্য ৰিয়েৰ চাইডটো কমপ্লিট LED লাইটেৰে কভাৰ হোৱা হৈছে বিউটিফুলি ভাৰ্নাত লিখা আছে SX মডেল হৈছে এইটো ৰিয়েৰ চাইডটো যথেষ্ট ধুনীয়া আৰু এইটো বেক চাইডটো চোৱাৰ পিছত আমি এতিয়া চাইড প্ৰফাইলটো যদি আমি চাবলৈ যাওঁ তাৰ হুইল চাইজ হৈছে ফ্ৰণ্টত 205/55/R16 আৰু ৰিয়েৰত হৈছে 185/65/R15 এইটো ফ্ৰণ্ট চাইডটো আমি যদি চাবলৈ যাওঁ এইটো তেতিয়াহ'লে 10.25 ইঞ্চ টাচ স্ক্ৰীন ইনফৰটেইনমেণ্ট ছিষ্টেম ইয়াতে দেখা পোৱা যাব বছৰ 8 স্পীকাৰ চাউণ্ড ছিষ্টেম পোৱা যাব ভেণ্টিলেটেড ফ্ৰণ্ট ছিটছ ভইচ এনেবল ইলেক্ট্ৰিক স্মাৰ্ট ছানৰুফ ৱায়াৰলেছ চাৰ্জিং এণ্ড Hyundai ব্লু লিংক কানেক্টেড কাৰ টেকনলজিৰ সৈতে এইটো হৈছে এটা বেক ভিউ এক্সট্ৰা লেগ ৰুম আৰু কেবিন স্পেচটো যথেষ্ট আগৰখনতকৈ বেছি দেখা হৈছে লাক্সাৰী আৰু মডাৰ্ণ টেকনলজিৰ এটা কমপ্লিট মিক্সচাৰ বুলি মই ক'ম এখন গাড়ী আৰু ছেফটিৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে এইখন গাড়ী 6টা এয়াৰবেগছ আছে ইলেক্ট্ৰনিক ষ্টেবিলিটি কণ্ট্ৰল এণ্ড পাৰ্কিং এছিষ্টৰ সৈতে আৰু ইঞ্জিন অপশ্যনছ দুটা 1.5 লিটাৰ টাৰ্বো GDI পেট্ৰল এণ্ড 1.5 লিটাৰ MPI পেট্ৰল এইখনত 7 স্পীড DCT অপশ্যনছ এভেইলেবল আছে আৰু 6 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন এভেইলেবল আছে এণ্ড ইণ্টেলিজেণ্ট ভেৰিয়েবল ট্ৰান্সমিশ্যন বুলিও এটা অপশ্যনছ